একো গ'ল হয় মোৰ লগতে ক'ব নোৱাৰা হওক সেইখনে আকৌ ক'ব নোৱাৰা কিবা ATM কাৰ্ডৰ লাগে হেনো ফেডাম লাগে আকৌ খাজনা ৰচিদ লাগে ক'ব নোৱাৰা লৰালৈকে গুচি গ'লোঁ গুচি গৈ তোমাক কৈছোঁ ভাত চাত খাই গ'লোঁ পেটডাল আয়ো মৰমকে ধৰিছে আকৌ আলহী আহিলে লৰালৈকে তিয়নি তাতে থাকিলে সেইদে খচি মেলি গুচি গ'লোঁ গুচি গৈ আৰু মই ক'ব নোৱাৰা হওঁ মলো মেন্দাটো ক'লোঁ বোলো হেৰি কৰকচোন অকণমান আগবঢ়াই দিয়কচোন মোৰ সেই ল'ৰা ঘৰত কান্দি আছে ভেভাকৈ কান্দিছে আকৌ সেই কি হ'ব আৰু তাত মানুহবোৰে পটাপট কৈছে 1 নম্বৰ 2 নম্বৰ 14 নম্বৰত পলোঁ পেটে গোটেই ৰম ৰাম কৈছে এফালে ঘৰত চকুৱা ধান এসোপা বহাই থৈ গ'লোঁ সেই সোপা আয়ো ৰ'দত তো কৈছোঁ গৰুৱে ছাগলীয়ে গোটেই ঘুগুলি মাৰিছে আহি পেলানি আহি নহয় আকৌ এটা কাম কৰোঁ বোলো একে চাতে একটাত চিকাত 2টাত গুলি কৰিবলৈ গ'লোগৈ গৈ আকৌ গৈ পেলানি গৈ পাছবুকখন চেক কৰি আকৌ পইচাকেইটা সোমালে নহয় বোলো এটা বেহাই গৈ পেলানি সূতাকে লৈ যাওঁ আয়ো সূতা আনিলোঁ সূতা দামত দৰাবই নোৱাৰে সেইটো নেচা সেইটো 1600 সেইটো কিবা থাইনেল নে ৰাইনেল সেইটো লগাবলৈ ল'লোঁ প্ৰথম গামোচা লগাই কৈছোঁ তোক কৈছোঁ বুজিব পৰা নাই একো বুজি পোৱা কথা বুজিব পৰা নাই আয়ো লক্ষণৰ ঘনীয়েকহঁতক দেখিলোঁ দেহাই মাষ্টৰ ঘনীয়েকক দেখিলোঁ আহি তত বোৱা পোৱা নাই কামে বনে কৰি আহি ততে পোৱা নাই বেংকলৈকে যাবি নাই সিফালেকে যাবি নাই সিফালেকে যাবি নাই এইবোৰ কিনো কৰিবি উপায় নাই বিয়া সোমোৱাতকৈ নোসোমোৱাহেঁতেনে ভাল আছিলে আয়ো যিজোপাত চোতাল সাৰিছোঁ এতিয়া কঁকাল গোটেই মৰমকে ধৰে এফালে লো পেচাবটোৱে কেকাং কৰি থাকে সেইফালে গেষ্ট্ৰিকত গোটেই ঘৰ ৰাতি হ'লে শুব নোৱাৰোঁ তথাপিতো কিনো কৰিবি সেই পানী যিখন আয়ো টেপৰ পানী নাহে 7টা বজালে কালি তিয়নি খচিবলৈকে থাকিলে আজি লং পেণ্ট পিন্ধি ঘূৰি ফুৰিছোঁ গোটেইখন আৰু মানুহবোৰে কৈছে সেই যি আনৰ যে ইমান সুখ আমাৰ যে সঁচাকৈ আৰু পায় লাভটো তাৰ দুখতে গ'লগৈ আৰু সঁচাকৈ লোকৰ ঘৰলৈ যাবি বাৰীয়ে ঘৰে তামোলে পানে গোটেই ঘৰে দুৱাৰে কি চাবি আমাৰ আকৌ মানুহ যিটো পালোঁ আয়ো কালি কৈছে ঐ বনৰী তাৰ বাপৰা মনটো ক'লোঁ কি কবি ঘৰত সেই শব্দটো নুশুনাকৈ ডাঙৰ হৈ আহিলোঁ সঁচাকৈ ঘৰত গোবৰ কি বস্তু চিনি নাপায় তাক গোবৰ পেলায়ো ভাত ককা ভাতে খাবলৈ পাওঁ আৰু পিতেকটোও সেই মাকজনীও সেই মোৰ ফালে অকণো নাকানে সঁচাকৈ তাৰ কলীয়া জান কি হ'ল আৰু বিয়া সোমোৱাতকৈ সঁচাকৈ ঘৰতে থকা ভালো চোতাল ককাই ভাল লগত বাটি কাঢ়ি মেখেলাত ধুই পেলানি এনেকুৱা শাস্তি পাইছোঁ তোক কৈছোঁ শাহু বুঢ়ী যিজনী পালোঁ আৰু পানী আনি নকয় কয় আৰু কালি আলগুটিয়ে ফালে ভাত খাই জীৱন কটাইছোঁ পাপালৈ ফোন কৰিছোঁ পাপাই কৈছিলে গৈছিনিহ পা বোলে আৰু এতিয়া কি বুলি ক'বি এতিয়া ঘৰৰ মানুহক কিমান পইচা মানে দি থাকিব মই খাই থৈছোঁ আৰু পেটিকুট এটা নাই আজি 14 বছৰমান হ'লে ঘৰৰ পৰা নিয়াকেইটাই সেইটোৱে চুট মাৰিটোৱে কি কয় যোৱা খালে এতিয়া গম পা নাপা আৰু কালি খাই মনে ধান বেগ ডুব মেলিলে নিছিলে বাঢ়ি বিকি দিলে আহিয়ে মোক কৈছে ঐ নাতে সেই মাংস লৈ আহিছোঁ বোলো বনোৱা মই মাংস চাংস খুৱাব নোৱাৰোঁ তই কালি চিঞৰ দিছোঁ আজি গোটেই কেটকেটনি খুবেই পোৱা নাই তোক কৈছোঁ থাকিব পৰা নাই মাকজনীয়ে তথাপিতো কোৱা নাই বোলে বোৱাৰীজনী নেমাৰিবিচোন নকৰিবিচোন দেউতাই আকৌ কৈছে দেই তাইক তই নেমাৰিবি তেনেকৈ তাইক নেমাৰিবি মই ইমান টানিলোঁ কোনো মানুহৰ ঘৰ বুজি নাপালোঁ ইমান মানুহক ওচৰ পাছতে মই চাহে তাহে খুৱাওঁ আকৌ মোৰহে বদনাম গায় মাকে কালি পিতেকক লগাই দিছে নেকি সেই এইজনী অহাৰ পৰাই ঘৰখন ধ্বংস হ'ল মইনো কি ধ্বংস কৰিলোঁ গৰু ছাগলী খীৰাই মেলি আগৰ ঘৰত গৰুজনী নাই এতিয়া মই গৈছোঁ সিহঁতি আঁঠুলৈ এতিয়া খীৰাই গাখীৰ খাবলৈ পাইছে মোক নিদিয়ে আৰু পিতেকক গৰম কৰি লৰালৈকে দিয়ে আকৌ নাতিনীয়েকেইটাক দিয়ে মই নহয় মই বা বেয়া মোকতো চাই চিতিহে নিছিলে আৰু মই তেতিয়াই কৈছিলোঁ বিয়া নোসোমা আমাৰ দেউতাটোৱে নেমানিলে এতিয়া হাইজাৰটোৱে মই কেনেকৈ খাইছোঁ কি কৈছোঁ নাচাই এতিয়া মই মানুহ 10জন চপাইছোঁ মানে কি মই ইয়াৰ লগত নোৱাৰোঁ মই ইয়াক কেছ দি দিম কেছ দিয়াৰ পাছলৈ মোক কোনে কি কৰে মই চাই ল'ম মই ইমান কাম কৰিব নোৱাৰোঁ যে মই আইকুদা হৈ গৈছোঁগৈ এতিয়া ল'ৰা ছোৱালী সেয়া মই ক'লোঁ ল'ৰা এতিয়া যিহেতু লোকৰ ল'ৰা ছোৱালী কেনেকুৱা পঢ়া শুনা আমাৰ ল'ৰা ছোৱালী বাপেকে সদায় মদ খাই আহি ওপৰতি যোৱা খেলিব ক'ৰবাত থাকিবগৈ মোক নাই আহি গৈছে ঘৰখনত থাকিব নোৱাৰোঁ হুলস্থুল একালেহে আহি মই ভাত খাইছোঁ একালে ভোকে খাইছোঁ ইমান ভাতটো মই থাকিব নোৱাৰোঁ কিন্তু মই দেউতাক বৰ্তাই কৈছিলে একেদিনে ল'ৰালে নেলাবি মই এবছৰ চাই চিতি লৈছোঁ আনে ভাল হৈছে সি তেতিয়া কৈছিলে মই মদকে নাখাওঁ তামোল এখন নাই এতিয়া মদকে বাপেক হ'ব নাকাটিবি আই মই সকলো চিজিল কৰি দিম চিজিল কৰি দিব নালাগে মোৰ কপালত যি লিখিলে এয়াই হ'ব আৰু বিয়া সোমাই বহুত ভুল কৰিলোঁ এতিয়া গোটেই মোৰ স্বাস্থ্য নাই এতিয়া গোটেই গাঁৱৰ মানুহে কৈ ভেচেলিটো কি হ'ল মইহে জানিছোঁ মোক কেনেকুৱা শুনটো কালি পথালিকে শুই আছোঁ